বন্ধুসকল আজি লৈ আহিছো লখিমপুৰ ৰোষ্টাৰ বয়ৰ কিছুমান কথা লৈ পেলাই বা মই ইমানেই পপুলাৰ হৈ গলো নে মোক যে এই ফলা বাইদেৱে এই পগলা কুকুৰা কামোৰাজনীয়ে চৰ্চা কৰিব পৰা হৈ গল মোৰ বিষয়ে ক'ব পৰা হৈ গল বাৰু এই পগলা কুকুৰা কামোৰাজনীয়ে কিনো কয় মোৰ বিষয়ে চাওচোন আহক Are you comedy me? মই হেনো ভিডিঅ' বনাও নাম্বাৰ দি থাকো এতিয়া ইনষ্টাগ্ৰামত গৈ পিনি মোৰ নাম্বাৰটো লৈ লোৱা বুলি কৈ থাকিলে তো কমেই ন এইজনীয়ে এটা মতা থকাৰ পাছতো বেলেগক আকৌ নাম্বাৰ দিবলৈ যায় তাতে কিডাল হ'লনো আৰে লখিমপুৰৰ বাৰে বনৰা মই নাম্বাৰ দিওঁ সেইটো নাম্বাৰ মোৰ নহয় তুমি চাগে লগাই চাইছা ন মোৰ নাম্বাৰটো কিজানি সেইটো নাম্বাৰ হয় মই যিটো নাম্বাৰ দিছোঁ সেইটো নাম্বাৰ কিজানি হয় সেই বুলি ভাবি চাগে বহুতবাৰ ট্ৰাই কৰিলা ন এই তোৰ দৰে ফটা এজনীক পগলা কুকুৰে কামোৰা এজনীক মোৰ বাৰু এই বহুবাৰ ট্ৰাই কৰি থাকিবলৈ মোৰ কি ঘটিটো গৰজ পৰিছে অ कैसा लगा मेरा मजाक? মোৰ নহয় তুমি চাগে লগাই চাইছা ন মোৰ নাম্বাৰটো কিজানি সেইটো নাম্বাৰ হয় মই যিটো নাম্বাৰ দিছোঁ সেইটো নাম্বাৰ কিজানি হয় সেই বুলি ভাবি চাগে বহুতবাৰ ট্ৰাই কৰিলা ন কিন্তু ভুল নকৰিবা সেইটো মোৰ নাম্বাৰ নহয় সেইটো ইনভেলিড নাম্বাৰ মৰমৰ কলিজাসকল এইজনীক মানে সঁচাকে পগলা কুকুৰে কামুৰিলে আৰু কামুৰি পিনি এই দিমাগটো পাগল কৰি পেলালে এই ৱাৰবিলাক ৰঙা নীলা হালধীয়া চব জইন কৰি শ্বৰ্ট কৰি পেলালে সেইকাৰণে তাই ইনভেলিড নাম্বাৰবিলাক ৰাইজক বিলাই থাকে মোৰ নাম্বাৰটো লৈ লোৱা বুলি যদি ভাল মানুহ হ'লহেঁতেন শুদ্ধ নাম্বাৰ দিলেহেঁতেন এই পাগল গালে নিজৰ মুখেৰে কৈ দিলে সেইটো নাম্বাৰ মোৰ নহয় ইনভেলিড নাম্বাৰহে দিছিলোঁ মই এতিয়া এটা আমি কাম কৰিব লাগিব এই পগলা চন্দালৈ লৈ যাব লাগিব তেজপুৰলৈ তেতিয়া গৈ পিনি অলপ চাৰ্ভিচিং কৰাব লাগিব তাৰ পাছতহে যদি এই সঁচা নাম্বাৰটো দিয়ে হয়নে নহয় বাৰু যেনেকৈ চোৰে চোৰৰ ঠেং দেখে তেনেকৈতো নতি বাৰে ঘড়ী জাতৰ মানুহেহে নতি বাৰে ঘড়ী দেখি থাকে হয়নে নহয় লখিমপুৰৰ ৰোষ্টাৰ বয় মই মানে কৈহে আছিলো নতি বাৰে ঘড়ী বুলি এই মানে নতি বাৰে ঘড়ী জাতৰ মানুহে হয় তোমালোকে এবাৰ নিজে শুনাচোন আৰু এবাৰ শুনা মুখেৰে মানে নিজৰ মুখেৰে তাই কি ক'লে থাকক হয়নে নহয় বাৰু যেনেকৈ চোৰে চোৰৰ ঠেং দেখে তেনেকৈতো নতি বাৰে ঘড়ী জাতৰ মানুহেহে নতি বাৰে ঘড়ী দেখি থাকে হয়নে নহয় লখিমপুৰৰ ৰোষ্টাৰ বয় মৰমৰ কলিজাসকল এই মানে নতি বাৰে ঘড়ী জাতৰ মানুহে হয় তাই নিজৰ মুখেৰে কৈ দিলে যা বাপেকে আজিৰ পৰা মই নতি বাৰে ঘড়ী বুলি ক'লে তই আৰু মোক একো ক'ব নোৱাৰ তই নিজৰ মুখেৰেই কৈ দিলি গতিকে মৰমৰ কলিজাসকল এতিয়া আমাৰ এই নতি বাৰে ঘড়ীজনী কিছুমান কাণ্ড আমি চাই লওঁ তাৰ পাছত আকৌ তোমালোকৰ মাজলৈ আহি আছো গতিকে সেই প্ৰথম কাণ্ডটো তোমালোকে এবাৰ চাই লোৱা তাৰ পৰা মই আহি আছো এই মেখেলাখন এবাৰ দাঙিছে এবাৰ নমাইছে সেই জেওৰাখনৰ ওচৰত গৈ লৈ এবাৰ মেখেলাখন দাঙিছে কেলা আৰু মাজতে কিবা এটা শব্দ কৈছিলে সেইটো মই তোমালোকক নকওঁ তোমালোকে নিজে শুনি পাইছা এই আগফালেদি যদি তাই শহুৰেক আহি থাকে এই গাঁৱৰ যদি মুখিয়াল এটা আহি থাকে এই মেখেলাখন এবাৰ দাঙিছে এবাৰ নমাইছে দাঙোতেই যদি আহি দেখা পাই যায় এইবাৰো এই নাকটো ক'ত থাকিব অকণমান তোমালোকে ভাবি চোৱাচোন এইজনী সঁচাকে নতি বাৰে ঘড়ীয়ে হয়তো এই জেওৰাখনৰ ওচৰত গৈ নহ'লে জানো মেখেলা দাঙি থাকিব লগ ফালিম দেই আকৌ চাই যাওক এইবাৰ তামাম ফালিম একেবাৰে একদম ফাটি যাব ফাটিলে নে বেছি লগ ফালিবলৈ যায় বেটি ইমানে যদি লগ ফালিব মন আছিলে আগতে ফালি দিব লাগিছিলে এতিয়া বাৰু এই কিয় লগ ফালিবলৈ গৈছ চাবি আকৌ বেছি লগ ফালোতে তোৰ হেৰিখন ফালি নগলেই হ'ল এই হেৰিখন মানে তোৰ সেই মেখেলাখন যদি পেৰেককে ফালি যায় লগ ফালিবলৈ যাওঁতে তোৰ এতিয়া এইটো ক'ত থাকিব এইটো অকণমান অসমীয়া বোৱাৰী হৈ অসমীয়া বোৱাৰী নিচিনা থাকিবি ইমান নতি বাৰে ঘড়ী কেলেই হ'ব গাঁৱত কি অসমীয়া বোৱাৰী নাই আৰু বেলেগ তই মানে এজনী অসমীয়া বোৱাৰী আছো মানে তই মানে নতি বাৰে ঘড়ীতকৈ ওপৰৰ মাল লগহে ফালিবলৈ যাওঁ চাবি আকৌ লগ ফালোতে কেতিয়াবা তোৰ মেখেলাৰ লগতে আৰু কিবা কিবি ফালি যাব পাৰে তো মৰমৰ কলিজাসকল তোমালোকে বাৰু ধোঁৰা সাপে কামোৰা কেতিয়াবা দেখিছা নি নাই দেখা ধোঁৰা সাপে কামুৰিলে মানুহবিলাকৰ অৱস্থা কেনেকুৱা হয় তোমালোকে এবাৰ চাই লোৱা এনেকুৱা হয় দেখি মুৰ্গা কেনেবা লাগে দেখি মুৰ্গা
কেনেবা লাগে পূজাৰে ঐ বতৰত নাচো নাচো লাগে। এই মানুহে গছৰ তলত ধুনীয়াকে ঢুলীয়া চুলীয়া লৈ বিহু মৰা মই দেখিছো। এই এনেকে বাগৰি সেই গৰমত এই টিকাফটীয়া ৰ'দত এই চৰ্দৰ ওপৰত তোক দেখি মুৰ্গা এনেকে চুচৰি বাগৰি সেই ধৰা সাপে কামুৰিলেহে এনেকুৱা কৰে। এইজনী মানে চেচ আৰু গোটেই অসমখন এতিয়া কি কৰিব ঠিক নাই মানে। ধৰা সাপ আৰু ক'ত য'ত যিমান জন্তু আছিলে চবেই মানে খুটি মেলি এদাই কৰিলে। সেইকাৰণে এই ৰঙাৱাৰ নীলাৱাৰ চব চৰ্ট হৈ গ'ল এই ৰ'দত এই গৰমত। নদী বাৰে ঘৰে কাম নাপালে আৰু। कौन है ये लोग कहां से आते हैं আইও তই যিটোহে জাপ মাৰিলি সেই জাপটো যদি বাই চান্স তোৰ ভৰিত নালাগি তোৰ হেৰিত লাগিলেহেঁতেন কি ফালিলেহেঁতেন তই নিজে এবাৰ কচোন বাৰু। অকণমান লাজ চৰম কৰিবি। এই হেৰিত মানে তোৰ যদি মেখেলাখনত লাগি যদি ডাইৰেক্ট যদি খাটুককে যদি উফৰি গ'লহেঁতেন মানুহজনী তোৰ অৱস্থাটো কি হ'লহেঁতেন তই নিজে এবাৰ চিন্তা কৰচোন। তই সেইবিলাক ক'ত চিন্তা কৰিবি, তই আকৌ পগলা মানুহেই পগলাই আকৌ। আমি অসমীয়া নহওঁ দুখীয়া বুলি সেই কথাষাৰ মনত নাই। অকণমান অসমীয়া বোৱাৰী হৈ থাকো আই। ইমান নতি বাৰে ঘড়ি হ'ব নাযাবি। মাৰি মাৰি ভাগৰি পৰিলো কিন্তু পানী উলিয়াব নোৱাৰিলো। ইয়াত কবিয়ে কি মৰা কথা কৈছে গাইজ। এই তোৰ ঘৰৰ এই হেৰিডাল যে আছিলে সেইডাল মানে অলপ কমজুৰি হ'ল, সেইকাৰণে মাৰি তই পানী উলিয়াব পৰা নাই। তই এটা কাম কৰ, এই ওচৰৰ ঘৰলৈ যা, অলপ মাৰি মেলি পানীটো ওলোৱাই আগে। যা 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 যা। रुको जरा सबर करो बोला धक्का मुक्की नहीं करने का आराम से लेने का हाँ এই মই মানে তহঁতৰ ঘৰৰ পিছফালে যে আছে দমকল, এই দমকলৰ মাৰিডালৰ কথা কৈছো। অলপ কমজুৰি হ'ল মানে বেয়া হৈ গ'ল। সেই ওচৰৰ ঘৰটো যে আছে তহঁতৰ পিছফালে তাতে গৈ পিনি দমকলৰ মাৰিডাল মাৰি পানীটো ওলোৱাইগে যা। এইটো কবিয়েহে কৈছে কিন্তু মোক কৈছিলে মই তোক কৈ দিলো। গৰম আৰু তোমাৰ প্ৰতি মৰম দিনে দিনে বাঢ়ি গৈ আছে জান। গৰম আৰু মৰম, সেই গৰমটো দিনক দিনে বাঢ়িছে কাৰণে তোমাৰ মোলে মৰমটো বাঢ়ি গৈছে ন জান। কি হ'ল এই কি আমাৰ ঠাণ্ডা দিনটো আহিলে তুমি কি মোলে থকা মৰম বিলাক দুমুনীয়া বস্তাত ভৰাই থবা নেকি জান। বিচাৰিলে সকলো পাবা, কিন্তু এজনীতে সন্তুষ্ট হোৱা ল'ৰা ক'তো নোপোৱা। আৰে বিচাৰিলে সকলো বস্তু পাবা বুলি কৈছা, কিন্তু এজনীক ভাল পোৱা ল'ৰা কেতিয়াও নোপোৱা বুলি কৈছা ন। ক'তনো এজনীৰ লগতে থাকিব পাৰিব। তোমালোকক লাগে আকৌ জনি সিঙৰ মৰম, আৰু আমি দিম ৰামপালৰ মৰম। আৰু তোমালোকে ৰামপালৰ মৰম পাই বাৰু জনি সিঙৰ মৰমক কেনেকে পাহৰিবা। জনি সিঙৰ মৰম বিচাৰি তোমালোকে জনি সিঙৰ ওচৰলৈ যাবা, আৰু আমি কি কৰি চাই থাকিম দেৱদাস হৈ পিনি। তেতিয়াতো 10জনী বিচাৰিবই লাগিব। কাৰণটো হৈ গ'ল আমি আকৌ মিয়া খালিফাক বিচৰা নাই নহয়, আমি আকৌ সঁচা মৰম দিয়া এজনীকহে বিচাৰিছো। তো মৰমৰ কলিজাসকল, আজি ভিডিঅ'খিনি ইমানখিনি আছিলে। যদি চাই ভাল পালা তেন্তে পেজটো ফ'ল' এটা কৰি দিবা, আৰু অলপ ভিডিঅ'ৰ লগৰবিলাকক শ্বেয়াৰ মাৰি দিবা। কাৰণটো হৈ গ'ল অকলে চাইনো কিয় মজা চাত ল'ব লাগে নে কি কম মৰমৰ কলিজাসকল। আৰু আজি কথাবিলাক স্পষ্টকৈ ওলাইছে নে নাই ওলোৱা কমেণ্ট এটা কৰি জনাবা, আৰু আগলৈ ভাল ভিডিঅ' দি যাম। আজিলৈ এৰিলো, জয় আই অসম। আৰু আজি মোক দুটা লগৰে লাইট ধৰি দি আছে দুফালৰ পৰা, গতিকে সিহঁতক মই দেখুওৱা নাই বৰ্তমান, বহুত কষ্ট কৰি দিছে। তাৰ পেজটো মই হেৰিত দি দিম, এইটো কি বুলি কয় ডিছক্ৰিপশ্যনত দি দিম, মোৰ ফ'ল' এটা কৰি দিবা যোনটো ল'ৰাই লাইট ধৰি আছে। ঠিক আছে, আজিলৈ এৰিলো, বাই বাই।